So নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই নান আৰু তোমালোকে চাই আছা নতুন গাঁৱলীয়া উন্নতি ভিডিঅ'। আৰু মানে আজি আহি গ'লোঁ কাজিৰঙা আৰু বোকাখাট কাকচাং ৱাটাৰফল। মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিব নহ'ল, আহোঁতে এনেকৈ কৈ দিছোঁ আৰু ড্ৰাইভিং কৰি কিনে আৰু গতিকে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গৈ আছোঁ বাইকত আৰু গৈ আছে কেইটামান লগৰ উইংগাৰ লৈ কিনে পিকনিক খাব আহিছোঁ আৰু আমি বাইক লৈ আহা মজা বেলেগ না, সেইকাৰণে বাইক লৈ আহি গ'লোঁ। গতিকে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। শেষলৈ চাই থাকিব, বহুত দীঘল নকৰোঁ, ভালকৈ কিছুমান শ্বট দেখাম। থেংক ইউ আৰু চ' গাইছ, এয়া হ'ল মানে কাজিৰঙা আৰু চাওক না, এইফালে লিখা আছে ইয়াত হাতী। প্ৰথমবাৰ জীৱনত আহিছোঁ, বহুত ধুনীয়া মানে পূৰা পাহাৰীয়া পৰিৱেশৰ মাজত। এতিয়া বহুতে ভাল লাগিছে আৰু বাইক লৈ আহিছোঁ, গতিকে অলপ লেতেৰা হৈছোঁ বাৰু, এইটো অলপ কথা নাই। ইমান ধুনীয়া পৰিৱেশ চাওক না, পূৰা গছ গছনিৰে ভৰা। এইবিলাক টুৰিষ্ট, এইটো হ'ল মানে ফটো উঠাব পৰা নাছিলে ভিউ পইণ্ট এটা, ক'ত দেখা নাই বাৰু এতিয়ালৈকে। যদি ভাগ্য আছে দেখা পাম বাৰু ক'ৰবাত। চ' গাইছ, এতিয়া মানে আহি পেলাই কাজিৰঙা আৰু মাছমজি আছোঁ আৰু চাওক না, আমাৰ গেং পূৰা আছে আজি। ঐ সুমন, ঐ কেনে এইটো আমাৰ ইয়াৰ বাইকৰ মানুহ আকৌ আমি দুটা পূৰা আহি গৈছোঁ আৰু গোটা মুখা। এখন উইংগাৰ, এখন বাইক আৰু এখন আহি আছে গাড়ী মানে আমাৰ। If it's a problem, I'll go to the bar and I shut it down. Get on my section, don't bother with lames. I'm watching these bunnies bounce. Shorty a 10, the rubber band, come on for the 100 pound. All of the talk, but don't run them out. I'm trying to be out. All I really wanna know, when we leaving. All I really need to know is when we leaving. All I really wanna know, when we leaving. All I really need to know is when we leaving. কাজিৰঙা এইকেইটা ফাৰ্ষ্ট আমি দেখা পালোঁ জীৱ জন্তুৰ ভিতৰত বান্দৰ। আৰু চাওক না, ইয়াৰ পৰা মানে চাব পাৰি চাগে ভিউ পইণ্ট, যাব নিদিব বাৰু সেইফালে। মানে দেখা পালোঁ গড়, চাওক না, জুম কৰি দিম বাৰু, দেখা চিনাকি হয়। এই চাওক গড় গড় গড়, এশিঙীয়া গড়। আৰু ভাগ্য হৈ গ'ল মানে আজি গছ চাবৰ কাৰণে। চাওক না একবাৰ ভালকৈ জুম কৰি দিছোঁ বাৰু, মোবাইলত ইমান এটা জুম নাহিব পাৰে মোৰ। এইকেইটা গড় চাওক না, এইবিলাক গড় চাওকচোন, পথাৰৰ মাজত পূৰা গড়ে গড় আছে মানে ইয়াতে। আজি আমাৰ ভাগ্যটো বহুত ভাল আছিল, ৰাতিপুৱা আহিছিলোঁতো, সেইকাৰণে মানে বেছিকৈ গড় দেখা পাইছোঁ আৰু এয়া গড়ৰ অৱস্থা লাগি আছে, এশিঙীয়া গড়। এইবাৰ আকৌ দেখা পালোঁ হৰিণা, চাওক এইটো হৰিণা আছে, এইটো হৰিণ চাওকচোন, এইটো হৰিণ 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 হৰিণ, এইটো 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 এইবিলাক আমি মানে চকুৰ পৰা দেখা পাই আছোঁ আৰু আপোনালোকে হয়তো দেখা পোৱা নাই, মোবাইলত ইমান জুম নহয়তো, মানে স্পষ্ট নহয়। গতিকে এবাৰ কাজিৰঙা আহি চাবহে ৰাতিপুৱাৰ ভাগত, এনেহ'লে দেখা পাব গড়, ভিতৰত যাব নালাগে। আমি ৰাস্তাৰ পৰা দেখা পাই আছোঁ এতিয়া। তৰালি ফুৰা এটি মন
উন্মাদ হৈহে পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ আকৌ আহিবলৈ হৈ গ'লো আমি ভিউ পইণ্ট মানে আকৌ চাওক না এইফালে আছে আৰু এই ব্লাৰ অঁ ঠিক আছে ব্লাৰ বাৰু আৰু আমাৰ মানুহ ৰিক্সা নাই দৰঙীয়া আজি পুৰা কাজিৰঙাত অঁ এইফালে এয়া হ'ল কাজিৰঙা চাওক না এয়াই কাজিৰঙা এই কাজিৰঙা ৰাস্তাই ৰাস্তাই গৈ আছোঁ এতিয়া আমি এই চাওকচোন লিখা আছে কাজিৰঙা আৰু সেইখন আমাৰে গাড়ী বাৰু বিজ্ঞান সিহঁতে গাড়ী লৈ আহিছে আমি আহিছোঁ বাইক লৈ এয়া আমাৰ বাইকৰ ৰাইডাৰ এইখনেই সদায় মোবাইল চাই থাকোঁ আমি আৰু দৃশ্যবোৰে দেখা পাই আছোঁ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি আহি পালোঁ বোকাখাট টাউন এতিয়া আৰু বোকাখাট টাউনখন আগবাঢ়ি আহি কিনে অলপ আগতে যাই কিনে মানে আমি আহিছোঁ কাকচাং ৱাটাৰফল গতিকে অলপ আগত যাব লাগে সোমাই কিনে লেফ্ট চাইডে দেখাই দিম বাৰু লেফ্ট চাইড ৰাইট চাইডে সোমাব লাগে চাগে গতিকে আমি বাৰু গুগল মেপ চাই আহিছোঁ গতিকে আপোনালোকক হয়তো ভালকৈ দেখাই দিম বাৰু কোনফালে লোকেশ্যনটো হয় ব'লক ভিডিঅ'টোত জাগা কওকচোন বাৰু চাই কিনে ইয়াৰ বোকাখাট টাউনৰ পৰা তিনিআলি এটা পায় তাৰ পৰা সোমাই আহিব লাগে আৰু এইখন চাওক না লিখা আছে কিবা কাকচাং ৰিজৰ্ট এণ্ড ৰেষ্টুৰেণ্ট এইফালে যাব লাগিব আৰু আমি এতিয়া এইটো হ'ল হাইৱে তাৰ পৰা তিনিআলি এটা আছে তিনিআলিৰ পৰা সোমাই আহিব লাগে ৰাইট চাইডে আমি আৰু আমাৰ মেইন লোকেশ্যন পাহাৰত উঠিব ষ্টাৰ্ট কৰিছোঁ আৰু এটা পেটি প্লাছ দিলে পাৰোঁ পাহাৰৰ ওপৰত থাকে দিয়কচোন গতিকে লাহে গৈ আছোঁ কিন্তু গাড়ী কৈছোঁ আমাৰ লগত পালচাৰ আছে আজি পালচাৰ পৰিৱেশটো ধুনীয়া বাৰু গাঁৱৰ মাজে মাজে পিকনিকৰ মানুহ মানে গাড়ী লাইন ধৰিছে ইয়াৰ পৰাই আৰু আছে 5 কিলোমিটাৰ এই চাওকচোন 5 কিলোমিটাৰ আছে ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ 5.6 কিলোমিটাৰ আছে ধৰক ইয়াৰ পৰা লাইন আমি বাইক লৈ আছোঁ টেনশ্যন নাই গুচি যাম চাইডে মনে কৰা মানে মই আহি পালোঁ আৰু ইয়াত লিখা আছে ৱেলকাম টু কি এইটো কাইফালাং গৈছোঁ কিবা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এইফালে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে নেকি নাজানো দেই প্ৰথম আহিছোঁ না এবাৰ আৰু এয়া মেৰি খ্ৰীষ্টমাছ সকলোকে খ্ৰীষ্টমাছৰ শুভেচ্ছা আছিলোঁ ইয়াত লিখা আছে ধুনীয়াকৈ চাওক গেটখন ধুনীয়াকৈ বনাইছে কিন্তু ঘৰে পকা ঘৰ এনেকৈ দেখা পোৱা নাই বাৰু এটা দুটা আছে বাৰু কিন্তু বেছিভাগ প্ৰায়ভাগে বাঁহৰ ঘৰে ভাল লাগে বাৰু গাঁৱলীয়া পৰিৱেশটো বহুত ধুনীয়া আৰু ফাইনেলি চাগে আমি পাই গ'লোঁ আহি কিনে আৰু এতিয়া মেইন লোকেশ্যন আমাৰ ধুলি চাপ এইফালে গাড়ী লাইন চাওক না কেনে দীঘল লাইন সি আমি কিন্তু ভাল কাম কৰিছোঁ বাইকখন লৈ আহি কিনে একো প্ৰব্লেম নাই গৈ থাকিলে হ'ল ইয়াত চাগে পাছ ল'ব লাগে মানে পইচা দিব লাগে চাগে পিকনিক প্লেচৰ এটা লয় না খৰচ এটা সেইটো ইয়াত দিব লাগে চাগে ষ্টাৰ্ট মানে আমাৰ ইয়াৰ পৰা আৰম্ভণি আৰু চাওক না এই পালচাৰ আজি ওৱান আহি পাই গ'লোঁ মানে মেইন জেগা আৰু আমাৰ মেইন লোকেশ্যন চাওঁ না কিমান ধুনীয়া পৰিৱেশৰ মাজত পাহাৰৰ মাজত আছে আৰু এইবিলাক অলপ কমিব পাৰে দেই কাৰণ ৰাস্তাটো বেয়া না এটা বাইকত আহিছোঁ এইয়া ভিডিঅ'টো ৱাটাৰফল পাই গ'লোঁ আমি এতিয়া আহি কিনে এই জোতা ভিজি গ'ল মোৰ চাইছে মানে ৱাটাৰফল 3 নম্বৰটো পাইছোঁ এইটো 3 নম্বৰটো আকৌ মানে বহুতে ৱাটাৰফল আছে ইয়াতে সেইকাৰণে ভাল লাগে আৰু এইবিলাকত আহি
চাওক না সেইফালেতো আছে বহুত জেগাত মানে যাব পাৰি বহুতকেইটা ৰাস্তা আছে আমি এটা দি সোমাই আহিছোঁ আৰু এতিয়া চবফালে ঘূৰিম বাৰু আমিও কাৰণ বাইক লৈ আহিছোঁ একো টেনশ্যন নাই আমাৰ ফালে আগলৈ যাই থাকোঁ অলপমান ক'ত পাই নিজৰা কিমান মানুহ হ'ব হওকচোন বাৰু আৰু চবফালে আছে এইখিনি মেইন ফিল্ডত সিমানে আছে গাড়ী আৰু পাহাৰখন চাওক কি ধুনীয়াকৈ মানে এইটো জুম খেতি বুলি কয় নেকি আনাৰসৰ খেতি কৰিছে ইয়াতে ফাইনেলি মানে আমি আহি পালোঁ আৰু স্পট চাওক না মানুহ কিমান মানুহ আছে ইয়াতে আৰু আমাৰ মানে গাড়ী হ'ল এইখন আৰু খানা আছে ইফালে মানে ইয়াতে খানা গান বাজিছে কৈছে ওচৰত নাযাব আৰু কবিয়াত লাগি যাব মোৰ ভিডিঅ' এনে কবিয়াত লাগি থাকে সদায় আৰু চাওক না এইফালে দেখি দৃশ্য কিমান ধুনীয়া লগা আৰু মই গাড়ীৰ ওপৰত উঠি এবাৰ দেখাব চেষ্টা কৰিম কেনেকুৱা লাগে সকলোবোৰ এতিয়া তোমাৰ নিব্বা চশমা মানে নিব্বা চশমা কলেজৰ নাম তেনেকুৱা ঠিক নোৱাৰিব আৰু কমেণ্টত বেয়াকৈ নক'ব দেই একো এনেই পিন্ধিছোঁ বাৰু মানে ৰ'দটোৰ কাৰণে অলপ মানে ভিডিঅ' কৰা ভাল হয় যদি পিন্ধিলি আৰু চাওক না মানুহ চাওক এতিয়া আহিলোঁ আমি মেইন নিজৰা চাবৰ কাৰণে ওপৰলৈকে পুৰা জুচ পিনে খোজকাঢ়ি কিনে আহি আছোঁ যাওঁতে মানে ৰাস্তা দেখে নাপাওঁ আৰু মানুহে মানুহ কিন্তু মানুহ দেখে থাকিব পাহাৰৰ মাজত আহিছোঁ গতিকে ব'লক 1 2 3 এই পালোঁ মেইন জেগা পালোঁ চাওক না গাছ কিমান ধুনীয়া ৱাটাৰফলটো পুৰা পানী পৰি আছে ওচৰলৈকে মই আছোঁ দূৰত বহুত বাৰু চাওক না কিমান দূৰত পানী পৰি আছে মোৰ দেখা পুৰা মজা আছে দেই আৰু মানুহ চাওক না এয়াই কাকচাং কাৰ্বি আংলং কি ধুনীয়া মানে কিমান ধুনীয়া নগা চাওক না পিছফালে যাৰ ঘৰত নোহোৱা চ' গাইছ এয়া হ'ল মানে কাকচাং ৱাটাৰফল চাওক না পুৰা পানী পৰি আছে মানে বৰ ধুনীয়া লাগিছে আৰু পুৰা ভিজি গৈছোঁ কিন্তু ঠাণ্ডাত ধুনীয়া আৰু ঠাণ্ডা লগা নাই মানে আৰু এইফালে আমাৰ কাকা অনুভূতি কেনেকুৱা বহুত মজা হা আহিব সকলোৱে বহুত ভাল পাব ভাল লাগিছে আহি পুৰা তামাম মজা কাকা সুস্থ পুৰা না ঐ এইফালে যা সুস্থ পুৰা না ঘূৰিছা ফটো এখন নেকি পটকে কালি মানে আমি আহোঁতে দেৰি হ'ল আৰু এটা মানে ভিডিঅ' গান নাচি থাকোঁতে মই ভিডিঅ' কৰিছিলোঁ তাৰ ফলত মোৰ মানে মোবাইল চাৰ্জ একেবাৰে হৈ গ'ল অফ হৈ গ'ল মোবাইলটো 3% চাৰ্জ আছিল আৰু আহোঁতে মানে বহুত দূৰ আহিব লাগে গতিকে আৰু মোবাইলটো অন কৰি ৰাখিলোঁ ভিডিঅ' নকৰিলোঁ মই আৰু ঠাণ্ডাও লাগিছেচোন বাইক লৈ আহিছোঁ ৰাতি হ'ল বহুত সেইকাৰণে ভিডিঅ'টো শেষ কৰিব নহ'ল আজি ভিডিঅ'তে শেষ কৰি দিলোঁ আৰু আমাৰ পিকনিক মানে এনেকৈ শেষ হৈ গ'ল আৰু পিকনিক স্পটত যাই বহুত ভিডিঅ' কৰিব নহ'ল বাৰু কিন্তু জেগাটো বহুত ধুনীয়া আমাৰ মঙলদৈ ফালৰ পৰা যদি পিকনিক যাব খোজা কোনোবাই হয়তো অলপমান পইচা বেছি হ'ব বাৰু কাৰণ অলপ দূৰ আছে কিন্তু ভাল লগা জেগা হিচাপত কাকচাং যাব পাৰে বহুত ধুনীয়া জেগা গতিকে এইটো ভিডিঅ'খিনিতে সমাপ্ত কৰি দিলোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ
সকলোখিনি কৰি দিব আৰু যদি এইটো বছৰতে 2022ত মোক 5,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ে কণ্টিনিউ ভিডিঅ' দি আছোঁ সদায় আজিৰ পৰা আৰু কালি ভিডিঅ'টো আপলোড কৰিম মানে খ্ৰীষ্টমাছৰ দিনাখনে গৈছিলোঁ আমি ভিডিঅ'টো আপলোড কৰোঁতে হয়তো 2 দিন দেৰি হ'ব পাৰে কাৰণ মোৰ নিজৰ মোবাইলটো বেয়া হৈ আছে বেলেগৰ মোবাইলত ভিডিঅ' এডিট কৰিম গতিকে বাই বাই জয় অসম আৰু নতুন বছৰ শুভেচ্ছা আছিলোঁ হয়তো নতুন এইটো বছৰ আৰু এইটোৱে লাষ্ট ভিডিঅ' হ'ব পাৰে মোৰ চেনেলত নতুন বছৰত আকৌ নতুন ভিডিঅ' দিম হয়তো 1 জানুৱাৰী বা পিছত ভিডিঅ' এটা লৈ আহিম আৰু কাৰণ এইকেইদিন পিকনিকৰ ছিজন গতিকে পিকনিক যামেই আনো আকৌ ক'ৰবাত গ'লে ভিডিঅ' বনাম জয় অসম বাই বাই 3 বাৰ ক'লোঁ